কাকতি চিষ্টাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 21 তাৰিখ আৰু অলপ সময়ৰ পাছতে 22 তাৰিখ হ'বগৈ। 22 তাৰিখ হ'বলৈ আৰু 15 মিনিট বাকী আৰু মই ৰৈ আছোঁ 12টা বজাত বাক আজি বাৰ্থডে উইচ কৰিবৰ কাৰণে। যিহেতুকে 22 তাৰিখ অলপ সময়ৰ পাছতে আৰু 15 মিনিটৰ পাছতে 22 তাৰিখ সোমাব আৰু তাই আছে এতিয়া ভিতৰৰ ৰুমত আৰু মই তাইক আচলতে ছাৰপ্ৰাইজ দিম। আৰু ছাৰপ্ৰাইজটো মানে কি, ছাৰপ্ৰাইজ আচলতে অকণমানহে ছাৰপ্ৰাইজ হৈছে। কেক চেক অনা সেইবিলাক চব তাই গম পায়, যিহেতুকে মোৰ বেলেগকৈ লগ নাই। কেকটো আনিবলৈ মই তাইৰ লগতে যাব লগা হ'ল, সেইবিলাক মই আপোনালোকক নেদেখালোঁ। একেবাৰে কিমান সময়লৈকে হয় মানে বাৰ্থডেত যিমানলৈকে মানুহ আহে চববিলাক দেখাম বুলি ভাবিছোঁ ভিডিঅ'টোত, সেইকাৰণে। আৰু আচলতে 15 মিনিট বাকী আছে আৰু সেই 15 মিনিট মই তাইৰ লগত এনেই যি টি কথা পাতি তাইক মানে মই অলপ ক'ম যে মই তোক ছাৰপ্ৰাইজ দিবলৈ নাই, কেকটো এনেই চিধাকৈ কাটি দে বুলি ক'ম, কিন্তু সেইটো একদম ভুল ধাৰণা। আৰু ছাৰপ্ৰাইজটো অকল তাইক বুলিয়ে নহয় আপোনালোককো ছাৰপ্ৰাইজ দিম, লগতে দেখিব। আৰু থাম্বনেইলত দেখি আচলতে ছাৰপ্ৰাইজটো চাগে অলপ চলপকৈ গম পাই গ'ল। এইফালে গাইজ চব আচলতে ৰেডি হৈ গ'ল আৰু মই যে কৈছিলোঁ ডেক'ৰেশ্যনটো আচলতে এয়াই আছিলে, মানে চিম্পুল। আৰু মই আচলতে অকলেনো কিমান কৰিম, মায়েও অলপ হেল্প কৰিলে আচলতে। আৰু মই ভবা ধাৰণাবোৰ আচলতে খুব বেয়াই হয় আৰু তাই ডেক'ৰেশ্যনটো কেনেকুৱা দেখে নাজানো। আৰু ভিতৰত কৈছোঁ যে কেকটো এনেই বোলো ফটো মাৰিবি আৰু কিন্তু চিম্পুলকৈ ইমান ষ্টাইল কৰি থাকিব নালাগে। এতিয়া মই ভিতৰৰ পৰা মাতিবলৈ যাওঁ, আপোনালোকক দেখাইছোঁ। ছাৰপ্ৰাইজটো আপোনালোকক অলপ আগতে দি দিলোঁ, যিহেতুকে আপোনালোক অলপ এক্সাইটেড হৈ আছিলে আৰু মই সেইকাৰণে বেছি দেৰি ৱেইট নকৰালোঁ, তাইক অলপ পাছত দিম। তেনেহ'লে তাইক এতিয়া মাতি আনোগৈ। ইয়াতো হৈছে কেকটো, এইফালে আপোনালোকক ভালকৈ দেখাই দিওঁ এতিয়া তাই নবহা আগতে। হেপী বাৰ্থডে টু চুম্পি। আৰু এতিয়া তাইক মাতোঁগৈ ব'লক। আপোনালোকক ইয়াতে থৈ যাওঁ, আপোনালোকে ৰখীয়া হৈ থাকক, চাই থাকিব। কোনোবাই আহি বেয়া কৰি দিবও পাৰে, কুকুৰটো অহা যোৱা কৰি আছে, আপোনালোকক ৰখীয়া দি থৈ গৈছোঁ আৰু ভিতৰৰ পৰা মই তাইক লৈ আহোঁগৈ। বহুত মজা লাগিছে দেই। ওচৰলৈ আনি কি ন কেমেৰাটো আপোনালোকে অলপ যিহেতুকে ওচৰৰ পৰা চাব লাগিব। আৰু যিসকলে কিছুমানে মোক আচলতে এডভান্সকৈ উইচ কৰিছে সেইখিনিক বহুত বেছি ধন্যবাদ। আপোনালোকে ইমানখিনি মৰম মানে কি আৰু শুভেচ্ছা জনোৱাৰ বাবে ধন্যবাদ। বাকী এখেতকতো আৰু কি বুলি থেংক ইউ কওঁ আৰু ঘৰৰে মানুহ হ'লেও থেংক ইউ মানে কি আৰু পৰীক্ষা আহি আছে, আশীৰ্বাদ কৰিলেই হ'ল। এতিয়া মানে এইখিনিতে কৈ দিছোঁ, মা দেউতা শুলে আচলতে। এতিয়া ইমান দেৰিলৈকে নাথাকে, 12টা এতিয়া আচলতে 12টা বাজি মানে 1 মিনিটটো মাথনিতে হৈ গ'ল, যিহেতুকে এতিয়া 12:05 মান হ'ল। এতিয়া আমি কেকটো কাটিম আৰু যিহেতুকে একুৰেট 12টাতনো কোন মানে টাইমখিনি নিমিলেগৈ দিয়কচোন। কথা পাতোঁতে বা মম চম লগাওঁতে মেলোঁতে মানে এইবিলাক কৰোঁতে মই ভাবিছোঁ একেবাৰে তাই অহাৰ পিছতে চব মানে কৰি দিম বুলি, কাৰণ মমকেইডাল এনেকৈ থৈ দিলে কেকটো বেয়া হৈ যাব। চববিলাক হ'লে এইটো বহুত ডাঙৰ ছাৰপ্ৰাইজ আচলতে ডেক'ৰেশ্যনটো বুলি নহয়, আৰু মানে টাইমটো আচলতে 12টা বুলিতো কোনো কথা নাই ন, খালি মই ভাবিলোঁ যে দিনটোৰ আৰম্ভণিতে আচলতে মই তাইক উইচটো কৰিম। সেইকাৰণে কাইলৈ বেছি পৰীক্ষা আছে, সেইটো কাৰণে ৰাতিপুৱাটো যাবগৈ আৰু আহি পাওঁতে দেৰি হ'ব, সেইটো কাৰণে ৰাতিয়ে এইখিনি কৰিছে। তাৰ বাবে বহুত বেছি ধন্যবাদ। এতিয়া কেকটো কটা টাইমত লাইটটো অফ কৰি দিলে ভাল লাগিব। গাইজ ফাইনেলি কেক ৰেডি। মইতো অথনিৰ মই মানে একচুৱেলি কেক কটাটোলৈকে মই গম পাওঁ, কিন্তু এইখিনি যে কৰি দিছে সেইটো একেবাৰে গম নাপাওঁ। আচলতে এইফালে আপোনালোকে অকণমান জুম কৰি দেখাই দিছোঁ, এইফালে আমাৰ মম জ্বলোৱাটো হৈ গ'ল আৰু এতিয়া মমখিনি ফুৱাম আৰু
আৰু লাইটটো অলপ অফ কৰি দিওঁ তেতিয়া আচলতে মানে যোনটো আপোনালোকৰ ডেকৰেশ্যনৰ কালাৰ সেইটো আচলি কালাৰটো ওলাই যাব আৰু মই এতিয়া অফ কৰি থওঁ লাইটটো ফাইনেলি গাইজ কিন্তু লাইটটো দি থওঁতে বেছি ভাল লাগিছে হ'ব হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ চুম্পি হেপী বাৰ্থডে লাইটটো দি দিয়া গৈছো এতিয়া লাইটটো দি দিওঁ মই আচলতে বা বুলি কৈ দিয়া নাই মানে কি কিন্তু বা বুলিতো চবে গম পায় আৰু সেইফালে এতিয়া মোকে আজি খুৱাব চাগে মেবি মইতো আছোঁ মোকে খুৱাব লাগে আৰু বাৰ্থডেটো আজি আচলতে বাৰ্থডে আৰম্ভণিহে ন বাকী যিসকলে মোক উইচ কৰিছে আৰু ধুনীয়া ধুনীয়াকৈ শুভেচ্ছা মানে কি শুভেচ্ছা জনাইছে তেওঁলোকৰ বাবে এয়া সেনেকৈ দি দিছোঁ বাকী ফ্ৰেণ্ড আহিব মানে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিলে কাইলৈ দেখিব দিনত কোন কোন আহে আৰু কি কৰোঁ তেন্তে ভিডিঅ'টো চাই যাব এতিয়া ৰাতি বহুত দেৰি হ'ল ময়ো শুই দিওঁ আৰু খাই লওঁ তেনেহ'লে ভিডিঅ'টো এনেকৈ গৈ থাকিব আৰু চাই যাব যিসকলে আমাৰ ইনষ্টাগ্ৰামত আছে মোৰ ইনষ্টা সেইসকলে দেখি যাব ফটোবিলাক আৰু তেনেহ'লে ফটো ছেশ্যন কৰা নহ'ল ফটো ছেশ্যনটো কৰিম আৰু এতিয়া তেনেহ'লে একদম কালিলৈকে ভিডিঅ'টো হৈ গৈ থাকিব চাই গৈ থাকিব কালিৰ পৰা ভিডিঅ'টো আকৌ এতিয়া আৰম্ভ কৰিছোঁ মানে কণ্টিনিউ কৰিছোঁ আৰু এতিয়া মই কলেজলৈ গৈছিলোঁ কলেজৰ পৰা আহি পালোঁহি আৰু মোৰ বেষ্ট ফ্ৰেণ্ডজনীকো লগতে লৈ আহিলোঁ এইফালে শুভাংশী আৰু এইফালে কালি ডেক'ৰেশ্যন এইফালে তলত কৰিছিলে আপোনালোকে দেখিছিলে এতিয়া নি পেলাই ওপৰলৈকে তাত আছে আৰু এইফালে ভিতৰত কি বনাই আছে মই দেখাই যাম বলক পোলাও বনাবলৈ বাচমতি ৰাইচ ধুই আছে পোলাও বনাবলৈ এইবিলাক ৰেডি কৰি আছে ভাজি এইফালে আৰু এইফালে ভুৰিবোৰ কাটিলে সিহঁতি আজৰিয়ে মইহে খাই পোৱা দেৰি হ'ল এইফালে মায়ে মাংস বনাবলৈ এইফালে কেৰাহী পাতিছে আৰু এইফালে হাই কৈ দিয়া এইফালে তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব মই ইউনিফৰ্ম সলাই লওঁগৈ এইফালে অথনি আপোনালোকে দেখিছিলে কলেজৰ পৰা আহি মেলি মানে পাই মেলি এতিয়াতো বহুত দেৰি হৈ গ'ল বাৰু আমি আহি শুলোহি কাপোৰ চাপোৰ সলাই মেলি এতিয়া আকৌ দুজনীয়ে বেলেগ ড্ৰেছ কৰি ল'লোঁ এই বেলেগ ফ্ৰক এটা পিন্ধি ল'লে আৰু ময়ো পিন্ধি ল'লোঁ আৰু এইখিনিতে আমি দুজনী শুই থাকোঁতে আচলতে বাৰ্থডে খাবলৈ মানুহ আহিলে আৰু এইফালে খুৰা ল'ৰাটো দেখিছে সিটো চাইকেল লৈ আৰু দুজনী ভণ্টি তাহাঁতি খাই আছে ভিতৰত ব'লক তাহাঁতকো চাই লওঁ আৰু লাহে লাহে এইদৰে আহিব আৰু বাৰ লগৰবিলাকো অলপ পাছতে আহিব এনেদৰে এইফালে ভিতৰত এতিয়া খাই আছে ব'লক চাওঁগৈ সেইফালে একেজনী খাই আছে এজনী হৈছে ধুন মানুহ এজনী হৈছে চুনু এইফালে নাম পিয়াক্ষী কাকতি স্কুলৰ নাম পতা নাম এইফালে স্নেহাশ্ৰী বৰদলৈ লাজো কৰিছে লাজে খাই আছে আৰু দুইজনীয়ে আৰু এইফালে ই খাব আৰু এতিয়া আৰু এইদৰে আৰু আপোনালোকে স্কিপ নকৰাকৈ চাই গৈ থাকিব আহি গ'ল দেই এই দুটা এইটো এটা আৰু এইজনী ঢুকিয়ে পোৱাগৈ নাই তুমি ওপৰত বহি লোৱা আপোনালোকক খানাখিনি বেগকৈ দেখাইছোঁ ৰ'ব এইফালে ৰাইজ উঠিলে খাই বৈ খাবলৈ বহিছোঁ আৰু পোৱালিটো শেষ হোৱাই নাই খাই আছে বেমাৰী দি আছে আমি তেন্তে খাই লওঁ এইফালে যে দেখাইছোঁ ইমান উৎপাত মানে তাহাঁতৰ আৰু উৎপাত কৰি মোক গোটেই একদম ভৰিত শিলগুটি মাৰি অৱস্থা নাইকিয়া কৰিলে এতিয়া বাবুগৰ লগৰ দুজনী আহিছে মই ভিডিঅ'টোত দেখাইছোঁ ৰ'ব এইফালে এই দুজনী এইজনী অন্তৰীক্ষা বা এইজনী জোনমণি বা তাইও এটা ইউটিউব চেনেল আছে আপোনালোকে দেখিয়ে থাকে চাগে চিনি পায়ে আৰু গুৱাহাটী গোটেইকেইটা ভিডিঅ'ত তাই আছেই সেইফালে আহি আছে লাজে আহা সিহঁতি আহি এনেকৈ বহিলেহি আৰু তেনেতে শুভাংশী মাকৰ কল আহিলে আৰু শুভাংশী আৰু মই গ'লোঁ শুভাংশী মাকক আনিব
যদিয়ে আকৌ সিহঁতৰ মাকক আনিলোগৈ এতিয়া মানে আৰু বহুত মানুহ আছে ভিতৰত মই আপোনালোকক কেমেৰাতে দেখাইছোঁ আৰু এইফালে এতিয়া সিহঁতৰ মাহঁতে ভাত খাবলৈ বহিছে সেইবিলাক আপোনালোকক দেখাম মানে সিহঁতৰ মাহঁতে ভাত খোৱাটো এই ভিডিঅ' কৰি আনিব নহ'লে মাকে আকৌ ভাত খোৱাটো কিনো অকল ভিডিঅ'কে কৰি আছে মই এতিয়া বাহিৰৰ মানুহবিলাক দেখাইছোঁ অলপ চলপ আৰু এতিয়া এইফালে মোৰ বেষ্ট ফ্ৰেণ্ডটো আহিলে আৰু বায়েকহঁতৰ লগত তাহাঁতি সিও খাবলৈ বহিলে এইফালে শুভাংশী মাকেও খাইছে সেইদৰে আৰু ছোৱালীজনী মৰম লগা সেইফালে এজনী আছে যেনি খালি দন্দুৰি মোৰ লগ নলয় একদম মোৰ ওচৰ নাচাপে অঁ ন এইফালে চাই দিয়া মনৰ ইয়ালৈ চাই দিয়া গোটেই ফালে চাই হাঁহি দিয়া এইফালে বা লগৰ দুজনী দেই এইকেইজনী এতিয়া খাই বৈ মানে আজৰি আহে দুইকেইজনী এইফালে দেউতা এনেই বহি আছে সিহঁতকে চাইছে ফটো চটো মৰাবিলাক এইজনী এয়া আচলতে ভিডিঅ'ত ইমানকৈ নোলায় মানে ওলায় আৰু সৰু সুৰাকৈ ইমানকৈ খালি লাজ কৰে যে সেইকাৰণে ইমান দেখুওৱা নহয় আৰু অথনি মোৰ লগৰজনীও আছিলে এতিয়া তাহাঁতি গুচি গ'ল আৰু এতিয়া মই ভালকৈ উলিয়াই দিছোঁ এতিয়া সিহঁতিবোৰ মানে যায়গৈ আৰু এইফালে চৰে আৰু মানে আপুনি বনোৱা চনাবিলাক শেষ হৈ গ'ল যে এতিয়া মানে এইফালে আকৌ ভাজি ফালি দিছে মানে আপুনি ভাজিখিনি শেষ হৈ গ'ল যে যিহেতুকে আৰু কোনোবা আহিব চাগে মেবি আহিব লাগে ৰাতি স্পেচিয়েল আৰু এইফালে যাবগৈ আৰু এতিয়া বাই বাই দি দিয়া কণ্টিনিউ হৈ গৈ থাকিব আপোনালোকে চাই গৈ থাকিব এতিয়া আমাৰ ওচৰত পোৱালীজনী আহিছে ৰাতি আহিছে তাই আচলতে দিনত স্কুল গ'ল আৰু ক'বলৈ গৈছিলে বোলে ফুৰিবলৈ সেইকাৰণে এতিয়া আহিছে আৰু জোনমণি বাহঁতৰ মানে লগৰবিলাক যায়গৈ এতিয়া আপোনালোকে চাবগৈ ব'লক সেইদিনাখন তাতে গুৱাহাটীলৈ যোৱা গোটেই বস্তুখিনি আমাৰ ঘৰতে থ'লে যে সেইকাৰণে এতিয়া সেইবোৰ নিব মানে চব লৈ মেলি এতিয়া সেইফালে যাবলৈ লৈছে মই থাকিম ঘৰৰ মানুহ কণ্টিনিউ হৈ গৈ থাকিব এতিয়া মই কৈছিলোঁ আচলতে ভিডিঅ'টো কণ্টিনিউ হৈ কৰিব আৰু এতিয়া বাহঁতৰ মানে লগৰ দুটা আহিছে লগৰ দুটাই আচলতে কেক এটা লৈ আহিলে আৰু সেই কেকটোকে এতিয়া আপোনালোকক আকৌ কাটিং কৰোঁগৈ তেনেহ'লে চাবকৈ তেনেকৈ দেখাম আৰু বা এজনী আহিছে তাই আচলতে লাষ্ট কৰিছে কাৰণে পাছফালৰ দৰে আহিছে আৰু তাই আহি আছে তাই বাৰু আহি থাকক আৰু মই কেকটোৰ ভিতৰত কেনেদৰে কাটিং কৰা হৈছে সেইবিলাক আপোনালোকক দেখা যাম এইফালে তহঁতি মম জ্বলাও হ'ব দে সেই তিনিডালকে খোৱাচোন চনকো দিবি পিছত ধৰিবলৈ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ চুম্পি সেই তাকে খুৱাই দে যোনটোৱে আনিছে অ' কেক কেক সেই লগৰটোকো খুৱাই দে আকৌ সিহঁতে ৰিপ্লাই কৰি নোখোৱালে নিজে মুখত খুৱাই থৈ দিলে আৰু এইফালে এতিয়া দাদাহঁতে খাবলৈ লৈছে আৰু আমাৰ খুৰা খুৰী আহিলে এইফালে সকলোৱে খাইছে আৰু ভাল লাগিছে আৰু মই
আচলতে আমাৰ খুৰাই ভিডিঅ' চিডিঅ'বিলাক কৰিলে ইমান ভাল নাপায়, সেইকাৰণে মই আচলতে এনেই তেওঁ নেদেখাকৈ কৰি আছোঁ। মোৰ আকৌ একো নকওঁ। ভিডিঅ'টো আজি এণ্ডৰ সময় পাই গ'লহি আৰু সকলোবিলাক গৈ মেলি আজৰি। আৰু আপোনালোকক মই এটা ভিডিঅ' মানে কোনো মানুহ অহাটো মই মিছ কৰা নাই, প্ৰত্যেককে মই অলপ অলপকৈ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু সকলোকে দেখালোঁ। আৰু শেষৰ পৰ্যায়লৈ বাৰ ভাগৰ লগৰ আহিলে আৰু আমাৰ মুখাৰ আগৰ খুৰী আহিলে আৰু খুৰা আহিলে আৰু খুৰাৰ ল'ৰাটো, আৰু সেইদৰে আচলতে ভিডিঅ'বিলাক হৈ গৈ আছে। আৰু শেষত আচলতে আৰু এজন দাদা আহিছিলে, তেওঁ আচলতে খোৱাটো মই ভিডিঅ' কৰা নহ'ল, যিহেতুকে বাৰ লগৰবিলাকৰ লগত এনেকৈ কথা পতা হৈ থাকিলে। আৰু এইফালে প্ৰেছাৰৰ হুইচেল মাৰিছে, আপোনালোকে শুনি আছে আচলতে। আৰু এতিয়া 10:30 বাজিলে আৰু ভাতটো খাই লৈ আৰু শুই দিম, যিহেতুকে কাইলৈ এক্সামো আছে। আৰু এইখিনিতে কৈ থওঁ, যিসকল আমাৰ চেনেলটো নতুন সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাই যায়। তেনেহ'লে আজিলৈ আহিলোঁ, বাই বাই।